গম পাইছে যিহেতু জিএনএমৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে হয় জিএনএমৰ এপ্লাই ষ্টাৰ্ট হ'ল কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে কেতিয়ালৈকে চলি থাকিব আকৌ আৰু কিছুমান প্ৰশ্ন যে মানুহৰ মনত যে মই এপ্লাই যদি কৰো তেতিয়াহ'লে ইনকাম চাৰ্টিফিকেট লাগিব নেকি তাৰ লগতে আৰু কিছুমান প্ৰশ্ন আহে যে আৰ্টছৰ হলে আমি এপ্লাই কৰিব পাৰিম নে আৰ্টছৰ হয় এপ্লাই কৰিব কিবা প্ৰব্লেম হ'ব নেকি বা এনেকুৱাও কিছুমান আহে যে আমাৰ মাৰ্কছ বেছি নহয় 30 40 50 ঘৰত আমি এপ্লাই কৰিব পাৰিম নে তেতিয়াহ'লে এইখিনি প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত পাব ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ডকুমেন্টছ কি লাগিব মেইন কথা ডকুমেন্টছ কি লাগিব ডকুমেন্টছৰ কথাও এই ভিডিঅ'টোত আলোচনা কৰিম তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকো আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি ল'ব তেতিয়াহ'লে চাওক এই ভিডিঅ'টোত কথা পাতিম কি জিএনএমৰ নাৰ্ছিঙৰ বিষয়ে এইখন অলপমান টানকে থাকে সকলোৱে বুজি নাপায় সেইকাৰণে আপোনালোকে জানে যে মই সেই পিডিএফটো এটা চিম্পলিফাইড ভাৰ্জন এটা বনাই লওঁ তেতিয়াহ'লে চাওক এই কোৰ্চটো হ'ল জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী মানে জিএনএম ইয়াৰ ইনষ্টিটিউট ক'ত আছে আছাম অইল ইণ্ডিয়া স্কুলিং IOCL মানে IOCL আৰু এইটো ক'ত আছে ডিগবৈ ৰিফাইনাৰী ঠিক আছে ইয়াত আহি গ'ল কোৰ্চটো কিমান 3 বছৰীয়া কোৰ্চ সিট কিমান আছে 30টা সিট আছে আৰু আপোনালোকৰ কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু মানে ৰিজাৰ্ভেশ্যন কিমান আছে অনলি ফিমেলৰ কাৰণে কিন্তু ৰিজাৰ্ভেশ্যনো আছে ইয়াত আনৰিজাৰ্ভৰ কাৰণে 14 মানে জেনেৰেলৰ কাৰণে ইডব্লিউএছৰ কাৰণে 3টা সিট এছটি কাৰণে 2টা এছটি কাৰণে 3টা আৰু ওবিচি এনচিলৰ কাৰণে 8টা তাৰপিছত 6টা সিট ৰিজাৰ্ভ কৰি দিয়া আছে কি ডিগবৈ লেজিসলেটিভ কাউন্সিলৰ কাৰণে হয় যোনে যোনে ডিগবৈৰ পৰা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে 6টা সিট ভেকেন্সি আছে মানে এক্সট্ৰাকে ৰাখি থোৱা আছে তেওঁ ৰিজাৰ্ভ আছে আৰু বাকি অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পাৰিব তাত বাৰু কোনো প্ৰব্লেম নাই কিন্তু এইটোৱে যে ডিগবৈৰ কাৰণে স্পেচিয়েল প্ৰিফাৰেন্স দিয়া আছে তাৰপিছত আহি গ'ল এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব ৰাউণ্ড 1 মানে প্ৰথমতে কি লাগিব আপোনালোকক 10+2 যোনটো 12 হাই ছেকেণ্ডাৰী আপোনালোকৰ তাত ইংলিছ ছাবজেক্ট থাকিব লাগিব আৰু ইংলিছত মিনিমাম 40% মাৰ্ক লাগিব মানে 40তকৈ বেছি পোৱা হ'ব লাগিব আপোনালোকে ইংলিছ আৰু ইউ মাষ্ট পাছ অলছ' ইংলিছ ইণ্ডিভিজুৱেলি আপোনালোকে ইংলিছ ছাবজেক্টত পাছ কৰা হ'বই লাগিব কোনো এনেকে ধৰক গেষ্ট মাৰ্ক লগাই কিবা কৰি পেলাই পাছ কৰিলে নহ'ব চায়েন্স ইজ প্ৰিফাৰেবল বা চায়েন্স ইজ নট কম্পালচৰি চাওক মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলো যে চায়েন্সৰ হ'ব লাগিব নেকি ইয়াত যেতিয়াই মই বহুতৰ এপ্লাই কৰি দি আছো বা আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে মই কণ্টেক্ট নম্বৰ কণ্টেক্ট কৰিব পাৰে ধুনীয়াকে মই আপোনাক অনলাইন এপ্লাই কৰি দিম এতিয়া চাওক যেতিয়া এপ্লাই কৰিছো তেতিয়া তাত দিয়া আছে যে চায়েন্সৰ বাহিৰেও আৰ্টছৰো এপ্লাই কৰিব পাৰিব ভোকেশ্যনেলো এপ্লাই কৰিব পাৰিব আৰু ANM নে কি বুলি ইয়াত পাইছিলো মই তাৰ সেই কোৰ্চটো কৰিলেও ইয়াত ধুনীয়াকে এপ্লাই কৰিব পৰা যায় এতিয়া চায়েন্সটোৱে মানে কম্পালচৰি নহয় ইয়ালৈকে বুজিছে যদি কিবা ডাউট আছে কমেন্টত কৰিব পাৰে তেতিয়াহ'লে ইয়াতে আমি কি গম পালো যে আৰ্টছৰ পৰাও এপ্লাই কৰিব পাৰিব আৰু 10+2ত ইংলিছত 40% ৰিকুৱাৰমেণ্ট লাগিব হ'ব ইয়াৰ পিছত দিছে যে আপোনালোকৰ আদাৰ এলিজিবল গ্ৰ'থ কি আছে চাওক 10+2 মই যোনটো ক'লো ANM 10+2 প্লাছ ইংলিছ প্লাছ 40% ইন ভোকেশ্যনেল ANM তাত পাৰিব নহ'লে 10+2 প্লাছ ইংলিছ প্লাছ 40% ইন হেল্থ কেয়াৰ চায়েন্স ইয়াৰ হ'লেও আপোনালোকে কৰিব পাৰে আৰু ৰেজিষ্টাৰ্ড ANM উইথ পাছ মাৰ্ক ফৰ ষ্টেট নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যন কাউন্সিল ইয়াৰ পিছত কি আছে 5% ৰিলেক্সেশ্যন আছে কাৰ কাৰণে ST SC কেণ্ডিডেটৰ কাৰণে আৰু একৰ্ডিং টু INC নৰ্মছ 5% ৰিলেক্সেশ্যন পাব তেওঁলোকে ইয়াৰ পিছত গ'ল এজ লিমিট কি চাওক বয়সৰটো সীমাৰেখা থাকিবই এজ লিমিট হৈ গ'ল মিনিমাম 17 ইয়াৰ্ছ আৰু মেক্সিমাম হৈ গ'ল 35 ইয়াৰ্ছ ইয়াৰ 31 ডিচেম্বৰ 2024 মানে এইটো লিমিটটো 31 ডিচেম্বৰ 2024 হ'ব লাগিব তাৰপিছত আহিল যে কি ৰিলেক্সেশ্যনটো কিমান আছে আপাৰ এজ ৰিলেক্সেশ্যন ST SC কাৰণে 5 বছৰ আৰু OBC NCL ৰ কাৰণে 3 বছৰ মই বাৰে বাৰে যে আপোনালোকক কৈ আছো OBC NCL মানে OBC যদি চাৰ্টিফিকেট আছে আপোনালোকৰ NCL টো বাধ্যতামূলক হয় যদি OBC চাৰ্টিফিকেট নাই তেতিয়া যদি NCL চাৰ্টিফিকেট নাই OBC চাৰ্টিফিকেট মানে এপ্লাই কৰি ইমান এটা মানে লাভ নহব আপোনালোকে কি দি পেলাই ইয়াত এপ্লাই কৰিব লাগিব GNM যোনটো 2026 ৰোল নম্বৰটো আছে সেই ৰোল নম্বৰটো দি এপ্লাই কৰিব লাগিব তাৰ লগত তাৰ টোটেল মাৰ্কছটো দিব লাগিব যেতিয়া ফৰ্ম ফিল আপ কৰিব ফাৰ্ষ্ট ষ্টেজত আপোনালোকে এইকেইটা দিব লাগিব GNM ৰোল নম্বৰটো আৰু টোটেল মাৰ্ক তাৰপিছত আহি গ'ল যে আপোনালোকৰ ইয়াত মেৰিট লিষ্টখন কেনেকে প্ৰিপেয়াৰ কৰা হ'ব চাওক প্ৰথমটো আহি গ'ল এইটো GNM ৰ ৰিটেন এক্সামটো তাৰ ওপৰত থাকিব আপুনি কিমান স্ক'ৰ কৰিলে কিমান মাৰ্ক পাইছে তাৰ ওপৰত ছেকেণ্ডতে কি থাকিব আপোনাৰ ৱেইটেজ আপোনাৰ ইনকাম চাৰ্টিফিকেটত ইনকামটো কিমান দেখুওৱা হৈছে এই দুটা যোগ কৰিহে আপোনালোকৰ মেৰিট লিষ্টত নাম দিয়া হ'ব তাৰপিছত আহি গ'ল আৰু এটা কথা যে বহুতে মোক সুধি থাকে যে মই ইমান মাৰ্ক পাইছো এপ্লাই কৰিব পাৰিম নে কিমান মাৰ্ক 30 পাইছো 40 পাইছো 50 পাইছো চাওক
ইয়াত এনেকে কোন তেওঁলোকৰ ফালৰ পৰা ডাইৰেক্ট কৈ দিয়া নাই বা গোটেই ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকে গম পাব যে তেওঁলোকৰ ফালৰ পৰা ডাইৰেক্ট তেনেকে কৈ দিয়া নাই যে ইমানখিনি মাৰ্ক হলেহে আমি এপ্লাই দিব পাৰিম বা এপ্লাই মানে মেৰিট লিষ্টৰ নাম আহিব। এটাই দিছে যে এছএছৰ কাৰণে দিছে, কিন্তু বাকীখিনিৰ কাৰণে নাই দিয়া। গতিকে আপোনালোকৰ কিমান মাৰ্ক আছে গম পোৱা নাযায়। গতিকে আপোনালোকৰ যদি ভাবে যে মই ইমান মাৰ্ক পাইছো মই এপ্লাই কৰো, নিশ্চয় এপ্লাই কৰিব পাৰিব। কাৰণ ক'ব নোৱাৰি কাৰ কেতিয়া কি হৈ যায়, মানে কেনেকে পাই যাব পাৰে। গতিকে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবে ৰৈ থাকিব নালাগে, এপ্লাই কৰিব পাৰে। এপ্লাই কৰাটো একো নাযায়। আৰু যদি নিজে এপ্লাই কৰাত অসুবিধা পায় মোক কণ্টেক্ট কৰিব পাৰে, এইটো মোৰ ফোন নম্বৰ। ইয়াৰ পিছত আহি গ'ল যে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন ইম্পৰ্টেণ্ট। চাওক, মই অলপ আগত কৈছিলো যে ইনকাম চাৰ্টিফিকেট ইয়াত লাগিব নে নালাগে, কিন্তু ইনকাম চাৰ্টিফিকেটখন বৰ্তমান ইয়াত লাগিব। BSc নাৰ্ছিঙত যোনে যোনে এপ্লাই কৰিছিলে বা মই বহুতক এপ্লাই কৰি দিছিলো, তেওঁলোকৰ যেনেকে ইনকাম চাৰ্টিফিকেটখন মেণ্ডেটৰী আছিলে, তেনেকে এইখনো ইয়াত মেণ্ডেটৰীয়ে হয়। ইয়াত কি হ'ব লাগিব যে 2025-26 মানে 1 এপ্ৰিল 2026 পিছৰখিনি হ'ব লাগিব। তাৰপিছত আহি গ'ল ইয়াত আপোনালোকৰ ডকুমেণ্ট ৰিকুৱাৰমেণ্ট কি কি আছে। ডকুমেণ্টছ কি লাগিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট। চাওক, ইয়াত আপোনালোকে 10 পাছৰ 10 পাছ বা মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট। আজিকালিতো নতুন বৰ্ডখন হোৱাৰ পিছত বা 10th-ৰ পাছ চাৰ্টিফিকেটটো নিদিয়ে, কিন্তু মাৰ্কশ্বিটখন দিয়ে। সেই মাৰ্কশ্বিটখন আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব, মানে আপলোড কৰিব পাৰিব। ইয়াৰ পিছত আহি গ'ল ছেকেণ্ডতে আপোনালোকক কি লাগিব যে 10th আৰু 12th-ৰ মাৰ্কশ্বিট। অলপ আগত ক'লোৱে মাৰ্কশ্বিটখন লাগিব 10th আৰু 12th। তাৰপিছত যদি আপোনালোক ৰিজাৰ্ভ কেটেগৰীৰ ফালৰ পৰা হয় বা EWS-ৰ মানে ST SC OBC বা EWS-ৰ হয়, তেতিয়াহ'লে আপোনালোকৰ নিজৰ সেই চাৰ্টিফিকেটখন ডকুমেণ্টখন লাগিব। তাৰ লগত ইনকাম চাৰ্টিফিকেট কম্পালচৰি, আৰু GNM স্ক'ৰ কাৰ্ডখন এইখিনি লাগিব। বাকী ভোটাৰ ID PRC এইখিনি ইমান কথা নাই। ইয়াৰ পিছত অনলি 30 কেণ্ডিডেটছ উইল বি কল। এতিয়া চিট কিমান আছে? 30টা। গতিকে 30জন কেণ্ডিডেটে ইয়াত মতা হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত হ'ব কি মেডিকেল এক্সামিনেশ্যন। তেওঁলোকৰ কি ইফ কেণ্ডিডেট হেভ দ্য ছেম মাৰ্ক টোটেল, দেন তাই কেনেকে ব্ৰেক হ'ব, মানে তাই হ'লে এইখিনি মেথড ইউজ কৰি পেলাই তাই ব্ৰেক কৰা হয়। বাৰু এইটো ইমান ইম্পৰ্টেণ্ট নহয়, যি নহওক। এতিয়া চাওক, কোনে কোনে ইয়াত এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকে হায়াৰ প্ৰফেচনেল কোৱালিফিকেশ্যন কিবা আছে, যেনেকে BTech, BE, BTech, MBA, CS, MA, CMA, LLB, MCA বা PhD বা তেনেকুৱা টাইপৰ যদি হায়াৰ কিবা কোৱালিফিকেশ্যন আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আৰু তাৰ পিছতে আহি গ'ল যে যোনখিনি চিলেক্ট হ'ব, মানে 30জন ষ্টুডেণ্ট চিলেক্ট হ'ব, 30 গৰাকী, তেওঁলোকক কি ফেচিলিটি দিয়া হ'ব। এট্ৰেক্টিভ পাৰ্টটো চাওক, এইটো হ'ল ভিডিঅ'টোৰ মেইন পাৰ্ট। এইটো কোনো যেন মিছ নকৰে। চাওক, প্ৰথম বছৰটোত আপোনালোকক 2500 টকাকে প্ৰতি মাহে দিয়া হ'ব। 2500 টকাকে প্ৰতি মাহে আপোনালোকক দিয়া হ'ব, মানে আপোনালোকক 30,000 টকা এক বছৰত পাব। আপোনালোকে একো দিব নালাগে। ছেকেণ্ড ইয়াৰত তেনেকে 2,700 টকা, 2,700 টকা, আৰু থাৰ্ড ইয়াৰত আপোনালোকে 2,900 টকা। তাৰপিছত আহি গ'ল যে আপোনালোকৰ ফ্ৰী হোষ্টেল পাব, এইখিনিতো পাবই। তাৰ লগতে আপোনালোকৰ ফ্ৰী হোষ্টেল একমডেশ্যন, হোষ্টেল ফ্ৰী, মেডিকেল এটেণ্ডেঞ্চো পাব, যে আপোনালোকৰ যদি কিবা শাৰীৰিক অসুবিধা হয় তেতিয়াহ'লে মেডিকেলো পাব। তাৰ লগতে ইউনিফৰ্মো দিয়া হ'ব। আৰু এটা মেইন কথা যে আপোনালোক তাৰ হোষ্টেলতে থাকিব লাগিব, কলেজ হোষ্টেল। আৰু আফটাৰ কমপ্লিটিং GNM কমপ্লিট কৰাৰ পিছত কি হ'ব, 1 বছৰৰ যোনটো মানে এটা ইণ্টাৰ্ণশ্বিপ কৰা হ'ব তেওঁলোকৰ ফালৰ পৰা। আৰু যদি হয়তো সেই 1 বছৰীয়া কোৰ্চটোত আৰু 2 বছৰৰ কাৰণে এক্সটেণ্ড কৰা, মানে টোটেল 3 বছৰীয়া কোৰ্চো হৈ যাব পাৰে। ইণ্টাৰ্ণশ্বিপ কোৰ্চটোৰ কথা কৈছো। যোনটো আপোনালোকৰ GNM যোনটো আপোনালোকে এপ্লাই কৰিব, সেইটো চেজ হ'ব, তাৰ 3 বছৰ পিছত আকৌ এক্সটেণ্ড হ'ব। কিমান? ইণ্টাৰ্ণশ্বিপৰ কাৰণে কিমান? প্ৰথমতে 1 বছৰ, আৰু হয়তো আৰু 2 বছৰ এক্সটেণ্ড হ'ব পাৰে, মানে 3 বছৰ। 3 বছৰ কোৰ্চটো কৰিলে আকৌ 3 বছৰ প্লাছ ইণ্টাৰ্ণশ্বিপৰ কাৰণে। এতিয়া ইণ্টাৰ্ণশ্বিপ আপোনালোকক ফ্ৰীতে নহয়। ইণ্টাৰ্ণশ্বিপ কৰি থাকোঁতে আপোনালোকক 15,250 টকা পাৰ মান্থ আপোনালোকক দিব এজ এ চেলাৰী ইণ্টাৰ্ণশ্বিপৰ কাৰণে। 15,250 টকা। যদি আপোনালোক IOCL-ৰ বেলেগ হস্পিটেল কেইখনত কৰে, তেতিয়াহ'লে আপোনালোকক 1,000 টকা এডিচনেলি দিব, মানে 16,250 টকা। কিন্তু তাৰ বাহিৰে একোৱেই মানে প্ৰভাইড নকৰে, অকল পইচাটোৱে দিব। বাকী থকা মেলা খোৱা চব নিজৰ। লগতে ইয়াৰ পৰা কোনো এনেকে মানে কৈ দিয়া নাই ডাইৰেক্টলি যে কিবা চাকৰি দিব বুলি। এইটো জাষ্ট এটা কোৰ্চটো কৰাৰ পিছত আপোনালোক ঘৰা-ঘৰি, বুজিছেনে? ইয়াত আপোনালোকে চাকৰি পাব সেইটো নহয়। ইয়াৰ পিছত আহি গ'ল এপ্লিকেশ্যন ডেটছ। চাওক, এইটো যোনটো এপ্লাই অনলাইন ডেট হৈছে, এইটো আৰম্ভ হৈছে, মই ইয়াত লিখি দিওঁ 12 আগষ্টৰ পৰা। 12 আগষ্টৰ পৰা এপ্লাই ডেট ইয়াত আৰম্ভ হৈছে, ঠিক আছে। 12 আগষ্টৰ পৰা আৰম্ভ হৈছে যিহেতু, আৰু ইয়াত শেষ কেতিয়া হ'ব চাওক,
লাষ্ট ডেটটো ইয়াত কি দিয়া আছে এতিয়া লাষ্ট ডেটটো ইয়াত 21 ডেজ বুলি দিয়া আছিলে কিন্তু লাষ্ট ডেট হৈ গ'ল 31 আগষ্ট 31 আগষ্টত ইয়াৰ লাষ্ট ডেট ইয়াৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব 31 আগষ্ট যেতিয়া শেষ হ'ব ছেপ্টেম্বৰ হয়তো 5 তাৰিখ ভিতৰত আপোনালোকে ইয়াৰ ৰিজাল্ট ঘোষণা কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু কাউন্সিলিঙৰ কাৰণে 5 তাৰিখৰ তাৰ 5 দিনৰ পিছত মানে ধৰক 5 ছেপ্টেম্বৰ ৰিজাল্ট দিলে হয়তো 10-11 ছেপ্টেম্বৰ মানত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব তাৰপিছত এডমিশ্যন ডেট আহিব আৰু সেইখিনি আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এইটো ৱেবছাইট এইটোত কণ্টেক্ট কৰিব পাৰে ইয়াত মানে এইটো ৱেবছাইটত এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি এপ্লাই কৰিব বিচাৰিছে ঘৰতে বহি ধুনীয়াকে এপ্লাই কৰিব পাৰিব ইয়াত যোনটো ফোন নম্বৰ দিয়া আছে ফোন নম্বৰত কণ্টেক্ট কৰিলে হ'ব গোটেইখিনি মানে এটা শ্বৰ্টত বুজাই দিওঁ যে কোৰ্চটো কিমান জিএনএমৰ এইটো মানে ডিউৰেশ্যন কিমান তিনি বছৰে ইয়াত আপোনালোকৰ চিট কিমান আছে 30টা অকল মাইকী মানুহে এপ্লাই কৰিব পাৰিব ছোৱালী মানে কাৰণ বহুতে মোক সুধি আছিলে ল'ৰা মানুহক কৈও যে আমি এপ্লাই কৰিব পাৰিম নেকি তেওঁলোকক ক'ব বিচাৰো যে নাই তেওঁলোকে এপ্লাই কৰিব নোৱাৰে অকল নাৰ্ছিংটো ছোৱালী মানুহৰ কাৰণে HSত ইংলিছ প্লাছ 40% প্লাছ ইংলিছ লাগিব আৰু আৰ্টছো ইয়াৰ কাৰণে ইলিজিবল অকল চায়েন্স বুলিয়ে নহয় চায়েন্সক প্ৰিফাৰ কৰা হ'ব কিন্তু আৰ্টছৰ ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব পাৰিব এন্ট্ৰেন্স কি এন্ট্ৰেন্স যোনটো ENMEEE তাৰ যোনটো পৰীক্ষা দি আছে সেইটো এজ কিমান মিনিমাম 17 মেক্সিমাম 35 আৰু ইয়াত ৰিক্ৰুটমেণ্ট কি লাগিব যে আপোনালোকৰ FY ফাইনেন্সিয়েল ইয়াৰ যোনটো ইনকাম চাৰ্টিফিকেটৰ 25-26ৰ আৰু ইয়াৰ পিছত আহি গ'ল কোৰ্চ স্পেণ্ডিড ইমান প্ৰথমতে 2500 তাৰপিছত 2700 তাৰপিছত 2900 টকা হোষ্টেলৰ পইচা একো দিব নালাগে হোষ্টেল ফ্ৰী তাৰপিছত আফটাৰ কোৰ্চ আপোনালোকৰ 1 বছৰৰ কাৰণে ৱৰ্কিং ইণ্টাৰ্ণশ্বিপত লৈ যাব আৰু যদি স্পেণ্ডিড দিব 15,250 টকা তেতিয়াহ'লে ভিডিঅ'টো ইমানেই যদি চেনেলটো নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এইটো কণ্টেক্ট নম্বৰ মোক কণ্টেক্ট কৰিব পাৰিব ঘৰতে বহি ধুনীয়াকে এপ্লাই কৰিব পাৰিব তাৰপিছত ভিডিঅ'টো ইমানে মই দেৱজিৎ শইকীয়া চাইনিং অফ যদি চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰিম তেতিয়াহ'লে ভিডিঅ'টো ইমানেই মই দেৱজিৎ শইকীয়া চাইনিং অফ